Hello everyone, good morning. মই বিছনাৰ পৰা গুড মৰ্ণিং ক'লো দেই, বেয়া নাপাব। বৰ্তমান ঠাণ্ডা দিন ন, কাপোৰ তলতে শুই আছোঁ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু বৰ্তমান বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, আৰু মই বেলেগ কাম এটাত বিজি হৈ আছোঁ, বহুত বিজি। আজি মই ধুনীয়া ভিডিঅ' এটা আপোনালোকক দেখুৱাম। মোৰ জেনেৰেলি ভিডিঅ'বিলাক প্লিজ চাবলৈ নাপাহৰিব আৰু স্কিপ নকৰিব আপোনালোকে। আজি ভিডিঅ'টো এনেকৈ দেখোন হাৰ্ড ৱৰ্কিং কৰা মানুহসকলৰ বাবে বিশেষকৈ বেছি ভাল। ঠাণ্ডা দিনকেইটাত, গৰম দিনৰ বাবে নহয় আৰু ঠাণ্ডা দিনকেইটাত আপোনালোকে লোকেল কণী আৰু কেঁচা হালধিৰ ৰস খাব। তাৰে আপোনালোকৰ আগত অলপমান দেখুৱাবলৈ বিচাৰিছোঁ। আহক লেটছ গো, আপোনালোকে ভিডিঅ'টো চাওক। তিনি টুকুৰামান হালধি কাটি কৰি লৈছোঁ, আৰু কাটি কৰি লৈ আপোনালোকে এয়া জুচ মেচিনত পেলাই দিছোঁ। দেখিছে না, মই জুচ মেচিনত অলপমান পেলাই দিছোঁ। এতিয়া জুচ মেচিনটো চলাই দিম। বৰ্তমান হৈ গ'ল, অলপ পানী দিয়া গৈছে। অলপমান পানী দি কৰি আৰু চাকি ল'ম। ডাইৰেক্টটো থাকিব নোৱাৰি না, অলপমান পানী দিব লাগিব। আৰু দেখিছে নহয়, এয়া পানী দি হৈ গ'ল, চব ইটো কৰি হৈ গ'ল। বৰ্তমান ৰসটো উলিয়াম মই। ৰসটো দেখিছে নহয়, ৰসটো ওলাই লৈছোঁ গিলাচ এটাত। মই চেকনি দি মই চাকি লৈছোঁ। সীতাটো এক্সট্ৰা হ'ব। এইটো সীতাটো আপোনালোকে ভাজিও খাব পাৰে, কেঁচাইও খাব পাৰে, চাটনি বনাই। মই ৰসটো বৰ্তমান ওলাই আছোঁ। আপোনালোকে খাই চাবচোন কেনে পায়। এইটো বিশেষকৈ মই ঠাণ্ডা দিনবোৰত বহুত খাই থাকোঁ এইটো, আৰু সেইবুলি মই সদায় নাখাওঁ যেনিবা। সম্পূৰ্ণ এগিলাচ হয়নে নহয় ক'ব নোৱাৰোঁ বাৰু। যিমান হয় আৰু 4 টুকুৰা হালধিত মই হালধিটো পূৰা ৰসটো চেপি আছোঁ দেই। বৰ্তমান এইটো লোকেল চৰাই কণী লোকেল চৰাই কণী কিনি আনি লৈ মই কেঁচা হালধিৰ লগত এনেকৈ খাওঁ। এইটো মিলাই লৈছোঁ, এইটো সম্পূৰ্ণ দিয়া গ'ল। আৰু সম্পূৰ্ণ এতিয়া মই গুলি ল'ম। এইটো ইয়াতে সম্পূৰ্ণ গুলি হোৱাৰ পিছত কেঁচা হালধিৰ ৰসটোৰ লগত সম্পূৰ্ণ আপোনাৰ কি কয় মিলি যাব লাগিব পূৰা। এতিয়া কুহুমটো সম্পূৰ্ণ গোলালৈকে মই মানে চামুচেদি মই লৰাই থাকিম। এতিয়া সম্পূৰ্ণ কুহুমটো ভাঙা যাব লাগিব আৰু সম্পূৰ্ণ মিহলি হ'ব লাগিব। আপোনালোকে চাই গৈ থাকক, স্কিপ নকৰিব। মোৰ জেনেৰেলি ভিডিঅ'বিলাক দেখা পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কেনে লাগিলে তাকো জনাবলৈ নাপাহৰিব। মোৰ মৰ্ণিং প্ৰায় বাহি পেটতে খাই থাকোঁ এইটো। সপ্তাহত 2 দিন ঠাণ্ডা দিনবিলাকত খামেই মুঠতে। আৰু টেষ্টটো বহুত ভালকৈ ৰখাই দিয়ে। কেঁচা হালধি আৰু মানিমুনি ৰস খালে, আৰু লোকেল কণী দি খাব পাৰিলে আৰু ভাল। এতিয়া মই লোকেল কণী দি খাই থাকোঁ। বিশেষকৈ হাই প্ৰেছাৰ হোৱা মানুহবিলাকৰ অলপ প্ৰব্লেম হ'ব দেই।
আৰু এতিয়া আপোনালোকে দেখিছে এইটো সীতাটো হয় চাটনি বনাই খাব পাৰিব, তৰকাৰী বনাই খাব পাৰিব আৰু গালতো সানিব পাৰিব। মই বিশেষকৈ গালত সানিম আৰু গালত মই সানি এনে বিন্দাছ। আৰু বৰ্তমান মই এতিয়া আছোঁ জুৰিখালিত, বৰ্তমান এতিয়া খাবলৈ লৈছোঁ। আপোনালোকে দেখা পাইছেনে, এইটো হালধিৰ ৰসটো মই খাবলৈ ওলাইছোঁ। এতিয়া বৰ্তমান খাই দিলোঁ আৰু বহুত টেষ্টি লাগে। অলপ নিমখ পেলাই লোৱা গৈছে, বহুত টেষ্টি হয়। আপোনালোকে যদি ভাল পায় নিশ্চয় খাই চাবচোন একবাৰমান। আৰু মই ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। বাই বাই।